এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে অমৃত বৃক্ষ আন্দোলন আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত। অসম চৰকাৰৰ সিদ্ধান্ত অনুযায়ী অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলে যিসকলে গছপুলি ৰোপণ কৰিব সেইসকল মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই দিব 10,000কৈ টকা। অসম চৰকাৰে এইখিনি টকা কেনেকৈ সোমাই দিব আৰু কিমান তাৰিখে সোমাই দিব এইবোৰ বিষয়ে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে স্ক্ৰীনত সাধাৰণ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰীৰ বৃহৎ সিদ্ধান্ত, অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰা মহিলাসকলক 10,000কৈ প্ৰদান কৰিব অসম চৰকাৰে। তাৰপিছত আৰু লিখা আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শেহতীয়াকৈ অসমত এখন নতুন আঁচনি আৰম্ভ কৰিছে। আঁচনিখন হ'ল অমৃত বৃক্ষ আন্দোলন। এই আঁচনিখনৰ অধীনত অসম চৰকাৰে অসমৰ SHG, আশা, গভট এমপ্লয় আদিসকলক লগত লৈ যোৱা 17 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমত কিন্তু 1 কোটি গছপুলি ৰোপণ কৰিছে। তো যিসকল বেচৰকাৰী কৰ্মচাৰীসকলে অসম চৰকাৰে ৰোপণ কৰা গছপুলিৰ অংশীদাৰিত্ব কৰিছে সেইসকল মানুহক অসম চৰকাৰে 100কৈ টকা অহা 20 ছেপ্টেম্বৰৰ ভিতৰত প্ৰদান কৰিব। আৰু গছপুলিখন ৰোপণ কৰাৰ পিছত যিসকল মানুহে গছপুলিখন 3 বছৰ জীয়াই ৰাখিব পাৰিব সেইসকল মানুহক অসম চৰকাৰে আৰু 200কৈ টকা অতিৰিক্তভাৱে প্ৰদান কৰিব। তো এতিয়া আপোনালোকক জনাইছো যিসকল আত্মসহায়ক গোটৰ মহিলাই গছপুলি ৰোপণ কৰি সেইখন গছপুলিৰ ফটো অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰিব সেইসকল মহিলাক অসম চৰকাৰে কেনেকৈ 10,000কৈ টকা প্ৰদান কৰিব। তো তাৰপিছত এই বিষয়ত ইয়াতে লিখা আছে 10,000কৈ টকা কেনেকৈ পাব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অধীনত গছপুলি ৰোপণ কৰি অফিচিয়েল ৱেবছাইটত গছপুলি ৰোপণৰ ফটো আপলোড কৰিব সেইসকল মহিলাই পাব 10,000কৈ টকা। আপোনালোকে যেতিয়া গছপুলি ৰোপণ কৰি ফটো আপলোড কৰিব তেতিয়া আপোনালোকক ডাইৰেক্ট 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত কৰিব অসম চৰকাৰে। তো যিসকল মহিলাই গছপুলি ৰোপণ কৰি সেইখন গছপুলিৰ লগত চেলফি উঠি অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰিব সেইসকল মহিলাক কিন্তু অসম চৰকাৰে 10,000 টকা পোৱাৰ আঁচনিত ডাইৰেক্টলি অন্তৰ্ভুক্ত কৰি ল'ব। তাৰপিছত আৰু লিখা আছে 10,000 টকাৰ ফৰ্ম কেতিয়া প্ৰদান কৰিব আৰু কেনেকৈ ফিল আপ কৰিব লাগিব। এই বিষয়ত কোৱা হৈছে চৰকাৰৰ ঘোষণা অনুযায়ী যোৱা 17 ছেপ্টেম্বৰ তাৰিখে গছপুলিৰ কাম শেষ হোৱাৰ পিছত ফৰ্ম প্ৰদানৰ কাম অসম চৰকাৰে আৰম্ভ কৰিব অতি শীঘ্ৰে। ফৰ্ম প্ৰদানৰ কাম চৰকাৰে অহা অক্টোবৰ মাহৰ ভিতৰত আৰম্ভ কৰিব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে। তো তাৰপিছত আৰু লিখা আছে আপোনালোকে অহা অক্টোবৰ মাহতে জানিব পাৰিব ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আৰু ফৰ্মখন ক'ত পাব। এইবোৰ বিষয়ে চৰকাৰী আপডেট অহাৰ লগে লগে আপোনালোকক বিস্তাৰিত জনাই দিম। এতিয়ালৈকে কিন্তু চৰকাৰী কোনো নটিফিকেশ্যন প্ৰকাশ হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে অক্টোবৰ মাহৰ পৰাই আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ আবেদন আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে।